নমস্কাৰ, সকলোৰে মংগল কামনা কৰি মই গীতাঞ্জলিয়ে আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ আটা আৰু চুজিৰ বিস্কুট। এয়া লৈ লৈছোঁ মই আটা 2 বাটি, এয়া চেনি, নিমখ, জিৰা, চুজি, ৰিফাইন। এয়া এখন প্লেটত ঢালি লৈছোঁ মই আটা। এয়া চুজি লৈ ল'লোঁ, চেনি, এয়া দি দিছোঁ মই ভাজি লোৱা জিৰাখিনি, নিমখটো মিঠা বেলেঞ্চ কৰিবলৈ দিয়া হৈছে ইয়াত। চামুচ এপাতেৰে ভালদৰে লৰাই লৈছোঁ এতিয়া মিশ্ৰণখিনি। এয়া অলপ অলপকৈ ৰিফাইন তেল দি দিছোঁ, একেবাৰে দিব নালাগে, অলপ অলপকৈ দিছোঁ। ভালদৰে লৰাই ল'ম মই এতিয়া। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ভালদৰে মঠি ল'ম এতিয়া মই হাতেৰে। এয়া দেখিছেনে, লাডু নিচিনা হৈ গৈছে। আমাৰ মিশ্ৰণখিনি ৰেডি হৈ গৈছে। এতিয়া গাখীৰখিনিৰে অলপ অলপকৈ দি মই সানি ল'ম। একেবাৰে দিব নালাগে, অলপ অলপকৈ দিব লাগে। এই বিস্কুটবিধ খাবলৈ খুবেই সোৱাদ হয়। খৰচো কম, সময়ো কম। বনাই চাবচোন। এয়া ৰেডি হৈ গৈছে মোৰ ড'টো প্ৰায়। হৈ গৈছে ৰেডি। এই হাতৰ তলত মই অকণমান তেল লগাই ল'ম যাতে লাগি নধৰে চেপ দিওঁতে। এয়া সৰু সৰুকৈ লৈ মই চেপ দি ল'ম এতিয়া। যিকোনো চেপ দিব পাৰে আপোনাৰ পচন্দ অনুসৰি। বেছি পাতলো ৰাখিব নালাগে, ডাঠো ৰাখিব নালাগে। মই চুৰি এখনৰ এনেদৰে ডিজাইন দি লৈছোঁ। নিদিবও পাৰে, কোনো কথা নাই। অলপ হেঁচি হেঁচি দিব লাগিব যাতে ভজাৰ পিছতো চিনটো ৰৈ যায়।
যেনেদৰে মন গৈছে সেনেদৰে দি চাইছোঁ। ইউটিউবত মই প্ৰথম ভিডিঅ' বনাইছোঁ। এয়া ৰেডি হৈ গৈছে মোৰ। তেলো গৰম হৈ গ'ল, দি দিছোঁ এটা এটাকৈ। ভালদৰে সজাই পৰাই কথা ক'ব নাজানো, ভুল হ'লে মানে ক্ষমা কৰি দিব। এয়া ৰং আহি গৈছে। গেছটো একদম ল' ফ্লেমত ৰাখিব লাগিব, নহ'লে ওপৰটো ৰঙচুৱা হৈ যাব, ভিতৰটো কেঁচা হৈ থাকিব। এইকেইটা হৈ গৈছে। এতিয়া নমাই লৈছোঁ মই এনেদৰে। বাকী থকাকেইটা এনেদৰে ভাজি ল'ম মই এতিয়া। দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ। হৈ গৈছে মোৰ। এটা ভাঙি দেখুৱাই দিছোঁ। খুব মচমচীয়া হৈছে। এয়া এমাহমানলৈকে ৰাখিব পাৰিব এনেদৰে। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে।